নমস্কাৰ, আপোনালোকৰ ভালনে? মোৰ ভালেই। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ কথাটো হৈছে যে সকলোৱে মোক সুধি আছে যে তুমি এই ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ কৰিছা, কেনেকৈ আৰম্ভ কৰিছা, সেইটো সুধি আছিলে। মই আচলতে 2024 চনৰ পৰা এই বস্তুটোৰ লগত জড়িত। গহনা হওক বা কাপোৰ হওক, সেইখিনিৰ লগত মই জড়িত। মই আচলতে ঘৰৰ পৰা বাহিৰলৈ গৈ পেলাই কৰিবলৈ অলপ দিগদাৰ হয়। যিকোনো মানে চাকৰি বা জবেই হওক, এনেকুৱা কিবাকিবি কৰিবলৈ দিগদাৰ হয়, কাৰণ মোৰ এটা সৰু ল'ৰা আছে। সেই গতিকে সেইকাৰণে মই ঘৰৰ পৰাই আচলতে আৰম্ভ কৰিছিলোঁ বস্তুটো। ঘৰৰ পৰাই মই অনলাইনতে কাপোৰ বা গহনাখিনি মোক তেওঁলোকে দি দিছিলে, আৰু সেই গহনাখিনি মই মোবাইলৰ থ্ৰুৱেদি মোৰ চিনাকি হওক, মোৰ ফ্ৰেণ্ডছ হওক বা মোৰ ওচৰ চুবুৰীয়া হওক, মোৰ সকলোৰে লগত মই শ্বেয়াৰ কৰিছিলোঁ ফটোখিনি। আচলতে ফটোখিনি কাৰোবাৰ পচন্দ হ'লে তেওঁলোকে মোক তেনেকৈ অৰ্ডাৰ দিছিলে। অৰ্ডাৰখিনি মই গ্ৰহণ কৰিছিলোঁ। গ্ৰহণ কৰি মই তেওঁলোকৰ এড্ৰেছ ডিটেইলছ লৈছিলোঁ। এড্ৰেছ ডিটেইলছ আপোনালোকে এড্ৰেছ, নেম আৰু ফোন নং আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পিনক'ড, সেইকেইটা দৰকাৰ হয়। আৰু আমাৰ পে'মেণ্টখিনি আমি অৰ্ডাৰটো লওঁতে আমি পে'মেণ্টখিনি লৈ লওঁ, কাৰণ আমাৰ বস্তুটো আমি আনিব লাগে যে, অনলাইনত আহে যিহেতু। আৰু ব্যৱসায়টো মানে মই যিহেতু নিজে গৈ কৰিব নোৱাৰোঁ, সেইকাৰণে মই মোবাইলৰ পৰাই কৰি আছিলোঁ। মই ভিডিঅ' আচলতে এতিয়া নতুনকৈ মই 26 চনৰ পৰাহে আৰম্ভ কৰিছোঁ এতিয়া ভিডিঅ'টো। কিন্তু তাৰ আগৰ পৰাই মই কৰি আছিলোঁ। আগতে মই কৰি আছিলোঁ, মই হোৱাটছএপৰ যোগেদি কৰি আছিলোঁ। এতিয়া মই নতুনকৈহে আৰম্ভ কৰিছোঁ ভিডিঅ' দিবলৈ। ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক, তাত মই প'ষ্ট কৰি আছোঁ। ইউটিউব চেনেল এটাও আছে মোৰ, তাতো মই প'ষ্ট কৰি আছোঁ। আৰু তেনেকৈ মই বহুখিনি কাষ্টমাৰ আচলতে পাইছোঁ। তেওঁলোকে মোৰ বস্তু ভাল দেখিছে বা মোক ফটো মাৰি পেলাই মোক DM কৰিছে, ইনবক্সত মেছেজ কৰিছে, বা মোৰ এটা বিজনেছ নাম্বাৰ আছে, মই সেইটোত মানে দি থৈছোঁ ভিডিঅ'খিনিত। তাতো মোক তেওঁলোকে মেছেজ দিছে। এতিয়া মই নতুনকৈ ভিডিঅ'ৰ যোগেদি মই নতুন কাষ্টমাৰ পাইছোঁ। আৰু আপোনালোকেও যদি এনেকৈ ঘৰতে থাকি পেলাই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, নতুন মাতৃসকলে হওক বা চাকৰি বিচাৰি আছে, বা আপোনালোকৰ অকণমানি বাচ্ছা আছে, সেইবাবে আপোনালোকে বাহিৰলৈ ওলাই গৈ চাকৰি কৰাটো সম্ভৱ নহয়, তেনেকুৱা হ'লে আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰিব। আপুনি আমাৰ লগত কাপোৰ গহনাৰ ৰিচেল কৰিব পাৰিব।